ছাত্ৰীসকল আমাৰ পৃথিৱী পাঠটোৰ অনুশীলনী 2 প্ৰশ্ন উত্তৰখিনি চোৱা যে 1 নম্বৰ প্ৰশ্নটো প্ৰশ্নটো আছে বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি যে আমাৰ পৃথিৱীখনৰ এটা আৰ্হি বা এটা নমুনা তৈয়াৰ কৰি লোৱা হয় যিটো আমাৰ অধ্যয়নৰ সুবিধাৰ বাবে আৰু সেই আৰ্হিটো হৈছে যে বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো হৈছে গোলক তাক গোলক বুলি কোৱা হয় ইংৰাজীত কোৱা হয় গ্লোব নেক্সট আহিলে পৃথিৱীৰ পৰিধি কিমান যে পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ তাৰ পাছৰ কোৱেশ্চনটো আহিছে যে পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে এতিয়া আমি জানো যে সূৰ্য উদয় হয় পূব দিশে কিন্তু পৃথিৱীখন আমাৰ উল্টাকৈ ঘূৰে যে পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে সেই কাৰণেহে সূৰ্য উদয় আমি পূব দিশত দেখা পাওঁ নেক্সট আহিলে পৃথিৱীৰ মেৰুদণ্ড কাক বোলে যে পৃথিৱীৰ দুয়ো মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে যে ইয়াত কথা এটা কোৱা হৈছে যে এডাল ৰেখা কল্পনাহে কৰা হৈছে যে পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু দুইটা সংযোগ কৰা হৈছে আৰু এই ৰেখাডাল পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা বুলি কল্পনা কৰা হৈছে আৰু ইয়াকে পৃথিৱীৰ কি বুলি কোৱা হয় মেৰুদণ্ড বুলি কোৱা নেক্সট প্ৰশ্নটো আছে যে পৃথিৱীৰ দুই মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি অঁকা আৰু এই উত্তৰটোৰ বাবে তোমালোকে এই চিত্ৰটো অংকন কৰিব লাগিব যে পৃথিৱীৰ দুই মেৰু উত্তৰ মেৰু আৰু দক্ষিণ মেৰু আৰু ইয়াত বিষুৱ ৰেখাডালো দেখুৱাই দিয়া হৈছে এডালে হৈছে বিষুৱ ৰেখা এফালে এটো হৈছে উত্তৰ মেৰু আৰু এফালে পৃথিৱীৰ তলফালে হৈছে দক্ষিণ মেৰু এই ছবিটো আঁকিবলৈ তোমালোকে যত্ন কৰিবা বহিত ধন্যবাদ